লোকবিশ্বাসৰ মতে যেতিয়া মহাদেৱে পাৰ্বতীক লৈ অমৰ কথাৰ বাবে যাত্ৰা কৰিছিল তেতিয়া প্ৰথমেই অৰ্থাৎ নন্দীক এৰি থৈ যায়। যি স্থানত নন্দীক এৰে সেই স্থানৰ নাম তেতিয়াৰ পৰাই পেহেলগাম নামেৰে জনাজাত। মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁ বা সেই স্থানটো দেখুৱাইছোঁৱেই। আৰু এতিয়া তাৰ পৰা আমি আৰম্ভ কৰিছোঁ যাত্ৰা চন্দনবাৰীৰ ফালে। চন্দনবাৰী অৰ্থাৎ যেতিয়া নন্দীক শিৱই পেহেলগামত এৰি থৈ আহে, তাৰ পৰা পেহেলগামৰ পৰা এতিয়া কিছু দূৰ আগুৱাই আহি আছোঁ আমি। আৰু আগুৱাই আহিলে যি স্থানত মহাদেৱ শিৱই তেওঁ জটাধাৰীৰ পৰা চন্দ্ৰমাক এৰি থৈ গৈছিল, সেই স্থানৰ নাম তেতিয়াৰ পৰাই চন্দনবাৰী হিচাপে জনাজাত। আৰু এতিয়া আমি চন্দনবাৰী ঠিক কিছু দূৰ আগবাঢ়িলে আমি চন্দনবাৰী পাম। আৰু তাৰপাছত আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক ইয়াৰ বিষয়ে সবিশেষ জনাবলৈ আমি চেষ্টা কৰিম। এয়া চাওক চন্দনবাৰী, এই স্থানতেই মহাদেৱ শিৱই চন্দ্ৰমাক এৰি থৈ গৈছিলে আৰু তেতিয়াৰ পৰা এই স্থানৰ নাম চন্দনবাৰী। ইমান সুন্দৰ পৰিৱেশ চাওক, মই আপোনালোকক দেখুৱাইছোঁ। আৰু আমি এতিয়া চন্দনবাৰীৰ পৰা কিছু আগলৈ আগুৱাবলৈ চেষ্টা কৰিম। এই ঘোঁৰাবিলাক যে আপোনালোকে দেখিছে, ইয়াৰ পৰা ঘোঁৰালৈও আপোনালোকে যাত্ৰা কৰিব পাৰে। এই যাত্ৰীসকলৰ বাবে সুবিধাৰ বাবে যিসকলে খোজকাঢ়ি যাবলৈ অক্ষম তেওঁলোকে ঘোঁৰা লৈ যাব পাৰে। চাওক এয়া ইমান সুন্দৰ পৰিৱেশ। এই জেগাতেই কোনোবা স্থানতেই মহাদেৱ শিৱই জটাধাৰীৰ পৰা চন্দ্ৰমাক এৰি থৈ গৈছিলে আৰু তেতিয়াৰ পৰা এই স্থানৰ নাম চন্দনবাৰী হিচাপে পৰিগণিত। চাওক এয়া চাওক, এয়া কিমান সুন্দৰ পৰিৱেশ।